নিজেও জানে। কাৰণ জানিলেও এই আদেশ পত্ৰৰ দ্বাৰাই আমি জনাব লাগে। মোৰ পৰা তেনে আশা নকৰিব বন্ধুৱাল বৰুৱা। তেনে কৰিলেও আদেশ পত্ৰৰ দ্বিতীয় দফামতে আমি আপোনাক বন্দী কৰি দিবলৈ বাধ্য। বন্দী কৰি দিব পাৰে যিহেতু আপোনাৰ কৰ্তব্য, কিন্তু নাৰীক বন্দী কৰি নিয়াটো কেনে অসহনীয় কাম তাক আপুনি নিশ্চয় জানে। অসমীয়া হ'লেও ৰজাৰ আজ্ঞা উলংঘন কৰাটো আহোম দেশৰ কৰ্মচাৰী কৰ্তব্য নহয়। আপুনি আপোনাৰ কৰ্তব্য কৰিব পাৰে বন্ধুৱাল বৰুৱা। তেনে কৈ দিওঁ আপুনি ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। অতি উত্তম, কিন্তু খন্তেক সময় অপেক্ষা কৰক বন্ধুৱাল বৰুৱা। ভাল বাৰু। তৰবৰী, অ তৰবৰী, আইদেউ, চাউল মোৰ পোলালোটিক লৈ আনচোন। গৈছো আইদেউ। ব'লা, তোমালোকৰ আই মাতি পঠাইছে নহয়। পোলাহত, পোলাহত, মই নৰবাঘৰ লগত যুঁজিবলৈ যাওঁ পোলাহত। নাকান্দি অ পোলাহত। আহিম পোলাহ, মই সোনকালে ঘূৰি আহিব। নালাগে অ পোলাহত, তোমালোক তৰবৰী আইৰ লগতে থাকিবা আকৌ। তৰবৰী আই কামবোৰ নকৰিবা অ পোলাহত। সময়মতে খোৱা বোৱা কৰিবা। তোমালোক থাকিবা তৰবৰী আইৰ লগতে। থাকিবা দেই পোলাহত। নালাগে অ পোলাহত। নালাগে অ পোলাহত। পোলাহ, মই যাম নহয়।